নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোক? আশা কৰোঁ খুব ভালে আছে আপোনালোক, ভালে থাকক। এতিয়া কৰোণাৰ ছিজন চলি আছে যিহেতু, গতিকে প্ৰয়োজন নহ'লে বাহিৰলৈ নোলাব। ময়ো বাহিৰলৈ ওলোৱা নাই আৰু আমাৰ ড্ৰামাৰ শ্বুটিঙো কৰিব পৰা নাই বৰষুণৰ কাৰণে। সেইটো কাৰণে ভাবিলোঁ মোৰ এজোপা মানি প্লাণ্ট আছে, গতিকে মানি প্লাণ্টজোপাৰ কেয়াৰৰ বিষয়ে আপোনালোকক জনাম। আৰু ময়ো বহুত দিন সময় পোৱা নাই মানি প্লাণ্টৰ কেয়াৰ ল'বলৈ, গতিকে আপোনালোকক কেয়াৰৰ বিষয়ে জনাম। এতিয়া মোৰ চাওকচোন, এই ডালবোৰ খুব বাঢ়ি আহিছে, ডালবোৰ বাঢ়ি আহিছে। মই এইবিলাক বান্ধিম, এইবিলাক ধুনীয়াকৈ মই বান্ধিম মানে কি, আপুনি মানি প্লাণ্টক যিটো ডিৰেকশ্যন লৈ যাব সেইটো ডিৰেকশ্যনতে গৈ থাকে। গতিকে মোৰ আগফালে ওলাই যোৱাৰ কাৰণে এতিয়া মই আকৌ তললৈ মানে বেকা কৰি বান্ধিম। গতিকে আহকচোন, মই মানি প্লাণ্টজোপা প্ৰথমতে বান্ধি লওঁ। তাৰপিছত প্ৰথমতে অকণ বান্ধি লওঁ। এয়া মানি প্লাণ্টৰ শিপা বহুত ডাঙৰকৈ ওলাইছে, চাওক এইবিলাক বহুত ডাঙৰ শিপা ওলাইছে। এয়া মই বান্ধি ল'লোঁ। এতিয়া আচলতে পাতবোৰত ধূলি লাগি থাকে, গতিকে পাতবোৰ খুব ধুনীয়াকৈ চাফা কৰি মচিব লাগে। এনেকৈ আপোনালোকে পাতবিলাক খুব সুন্দৰকৈ এনেকৈ মচিব আৰু ধুনীয়াকৈ ভাল লাগে, তেতিয়া গ্লেজিং এটা আহে, দেখিবলৈ ধুনীয়া লাগে। এনেকৈ ধুনীয়াকৈ মচিব। মোৰ অলৰেডি মচিলেই, মোৰ ভণ্টি এজনী আহিছে ওচৰৰ, তাই বোলে মই ভিতৰত এইবিলাক বস্তু যোগাৰ কৰি থাকোঁতে অলৰেডি মুচিয়ে দিলে, গতিকে মই বেছিকৈ মচিবলগীয়া নহ'ব যিহেতু, গতিকে আপোনালোকে কিন্তু ধুনীয়াকৈ মচি ল'ব। এতিয়া কথা হ'ল কি, এতিয়া 6টা বাজিছে, কিন্তু 6টা বজাত মই কিয় কৰিছোঁ মানি প্লেণ্টৰ কেয়াৰটো, তাৰমানে কি দিনত সিহঁতে সূৰ্যৰ পোহৰত আহাৰ খাই থাকে যিহেতু, গতিকে আমি ডিষ্টাৰ্ব কৰাটো ভাল নহয়। গতিকে ৰাতি মই প্ৰতি 15 দিনৰ মূৰে আফটাৰ 15 days মই গোবৰ দিওঁ। ইয়াত গোবৰ দিওঁ, মই গোবৰ কিনি থৈছোঁ, শুকান গোবৰ, গতিকে গোবৰ দিওঁ। মই তথাপি অকণ মচি দিছোঁ আৰু পাতবোৰ গোবৰ দিওঁ। তাৰপিছতে এনেকৈয়ে মোৰ মানি প্লাণ্টজোপা বাঢ়িছে। কিমান ভাল হৈছে কিমান বেয়া হৈছে আপোনালোকে মোক জনাব, কেনেকুৱা দেখিছে বাৰু মোৰ গছজোপা। মোৰ বেলেগ সাৰ একো নাই, মই খালী গোবৰে দিওঁ। প্ৰতি 15 দিনৰ মূৰে কিন্তু দিওঁ দেই। আৰু ইনডাইৰেক্ট ছান থাকে, এখন খিৰিকী আছে মোৰ, খিৰিকীৰ ওচৰতে থাকে গছজোপা, গতিকে ইনডাইৰেক্ট ছান লাগে, ইনডাইৰেক্ট ছান পাই থাকে, হয়তো সেইকাৰণেও গ্ৰ' হ'ব পাৰে ভালকৈ। এয়া মই মচিলোঁ বাৰু। আচ্ছা, এতিয়া মই একদম খন্তি চন্তি লৈ ৰেডি হৈ আহিছোঁ। ইয়াক মই এতিয়া খুচৰি দিম অলপ ধুনীয়াকৈ। এয়া গোবৰ লৈ আহিছোঁ 1 বাতি, কিন্তু মই 1 বাতি গোবৰ নিদিওঁ, টাবটোৰ অনুসৰি একচুৱেলি গোবৰ দিব লাগে। মানে যদি ডাঙৰ হয় অলপ সৰহকৈ দিব লাগিব, যিহেতু মোৰ টাবটো ইমান ডাঙৰ নহয়, 8 ইঞ্চি টাব এটা সৰু, গতিকে ইয়াত মই অলপ কমকৈ দিম। অকণমান খুচৰি লৈছোঁ, কিন্তু মই এতিয়া অলপ গোবৰ দিম ইয়াতে। এনেকৈ অলপ জোখমতে 3 চামুচ 4 চামুচ দিব লাগে 8 ইঞ্চি পটৰ কাৰণে। মই তথাপি মই কি কৰিছোঁ আজি কোৱাচোন? এয়া কি কৰিছোঁ মই? মানি প্লাণ্টক খানা দি আছোঁ। আৰু তাৰ লিভবিলাক কি কৰিলোঁ মই আজি, লিভবিলাক মই ক্লিন কৰি দিছোঁ। বেছি কষ্ট নাই, এয়া আৰু অকণমান যত্ন ল'ব লাগে। আৰু গছ গছনি মই খুব ভাল পাওঁ, প্লান্টেশ্যন। মোৰ আৰু ইনডোৰ প্লাণ্ট আছে, আপোনালোকক দেখুৱাম, কিন্তু এই মানি প্লাণ্টজোপা দেখুৱাবলৈ মন গ'ল আৰু মই এতিয়া অলপ মানে আজি এতিয়া ৰাতি খুব ভালকৈ পানী দিব লাগিব, সৰহকৈ পানী দিব লাগিব। তাৰমানে যিদিনাখন সাৰ দিয়া যায় সেইদিনাখন খুব বেছি পানী দিব লাগে।
পানী খুব লাগে মানি প্লাণ্টক। পানী এতিয়া যে প্লেটখন দেখিছে, প্লেটখন মই তলতে প্লেট এখন থৈছোঁ ঘৰত ব্যৱহাৰ নোহোৱা। এই প্লেটখন একদম মানে ভৰি যাব নহয়, তাৰপিছত পানীখিনি দেখিব কালিলৈ একদম নিজে নিজে শুকাই আছে আৰু খাই দিয়ে গছে পাতে। মই স্প্ৰেয়াৰটো বহুত দিন ব্যৱহাৰ কৰা নাই, মানে এলাহ লাগে এইবিলাক কৰি থাকিবলৈ, গতিকে বটল ফুটা কৰি লৈ লওঁ সাফৰটো। তাৰপিছতে অকণমান ওচৰলৈ আহি দেখুৱাই দিয়া, ভাল পাব এনেকৈ। আচলতে মই এডাল পাইপ আছে ভিতৰত, ইয়াত দিলেও মোৰ পানীটো ধুনীয়াকৈ পাই যায়। পাইপডালত দিলেও, পাইপডাল মই একদম ফুটা কৰি লৈছোঁ। তাৰপিছত এইবিলাক কোকোনাট দি মেৰিয়াই পেলাই মই ষ্টিকডাল বনাইছোঁ। আপোনালোকেও কৰিব পাৰিব। মই এনেকুৱা এতিয়া ইয়াৰে এই আগটো এইটো দেখুৱাই দিয়া অকণমান, এইডোখৰতে কাটি পেলাই এনেই গুজি দিলেই হ'ল। মই তিনিফালে তিনিডাল এনেকুৱা সৰু সৰু গুজি দিছিলোঁ। তাৰপিছত এতিয়া লাহে লাহে বাঢ়ি পেলাই ডাঙৰ হৈছে আৰু। গতিকে ভাল লাগে আৰু এইবিলাক কৰি পেলাই আজৰি সময়ত। আৰু বিভিন্ন ধৰণৰ কামেই কৰিছোঁ বাৰু, দেখুৱাম লাহে লাহে। তথাপি আজি মই মানি প্লাণ্টটোকে দেখুৱালোঁ। খুব বেছি পানী দিম এতিয়া, গোটেই টাবটো ভৰাই দিম আৰু। মই যিমানখিনি জানো আপোনালোকক জনালোঁ, কেনেকৈ মানে গছটো গ্ৰ' হ'ব। মই এইখিনিয়ে কেয়াৰ কৰিছোঁ, ইয়াত থাকি বেছি একো কৰা নাই। গতিকে আপোনালোকে কেনেকুৱা পাইছে মোৰ মানি প্লাণ্টজোপা আপোনালোকে জনাবচোন কমেণ্ট কৰি পেলাই। মোৰ আৰু ইনডোৰ প্লাণ্ট আছে, মই সেইবোৰো লাহে লাহে আপোনালোকক দেখুৱাম যদি আপোনালোকে চাব বিচাৰে তেতিয়া। তথাপি মই মানে এইটো বস্তু আপোনালোকৰ ঘৰটো হওক, সকলোৱে কয় যে ধন বৰষে বুলি মানি প্লাণ্ট থাকিলে। মই একচুৱেলি ধন বৰষিব বুলি নহয়, মই খুব ভাল পাওঁ কাৰণে লগাইছোঁ প্লাণ্ট। চব প্লাণ্টেই মই ভাল পাওঁ। গতিকে আজিলৈ এইখিনিয়ে আৰু ভিডিঅ'টোত। গতিকে নমস্কাৰ, পুনৰ লগ পাম। ধন্যবাদ।